নমস্কাৰ। আজি মই পাঠ কৰিবলৈ ওলাইছোঁ তেজপুৰৰ এজন বিশিষ্ট লেখক তথা জনপ্ৰিয় শিশু সাহিত্যিক শ্ৰীযুত দিলীপ কুমাৰ বৰুৱাদেৱৰ এক চুটিগল্প লঠৰীয়া। দেউকণ মামা আমাৰ বংশৰ মামা নহয় যদিও একেবাৰে আপোন মামাৰ দৰে। দুই পুৰুষ জুৰি দুয়োটা পৰিয়ালৰ আত্মীয়তা। জনামতে দেউকণ মামাৰ দেউতাক আৰু মোৰ দেউতা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিতে মুক্তিবাহিনীৰ যোগেদি বৰ ওচৰ আত্মীয় হৈ পৰে। সেই সূত্ৰে আমাৰো হাত বাট। সেই দেউকণ মামাৰে হেনো অসুখ নৰিয়া টানেই। সেয়েহে বোলো লৰালৰিকৈ মুখখনকে চাই বিচৰা বস্তু এটা খুৱাই আহোঁগৈ। মই জনাত মামাই ৰসগোল্লা খাই বৰ ভাল পাইছিল, কিন্তু সেই চেনি খাব নোৱাৰা সাৰ বেমাৰটোৰ হ'বৰে পৰা মিঠা খোৱাত বাৰণ হ'ল। তথাপি এদিনলৈ ভাল লগা বস্তুটো খাওক, সেই বুলিয়ে ৰসগোল্লা কেইটামান লৈ কোবাকুবিকৈ ওলালোঁ মামাৰ ঘৰলৈ। হেৰা বাছ যাবনে নাই হে? বহুত দেৰি হ'লচোন। বিশ্বনাথ চাৰিআলি পোৱাৰ পিছতে বাছখনৰ ড্ৰাইভাৰ হেণ্ডিমেন গায়ব। ছাৰ, কেনেকৈ যাওঁ? গহপুৰৰ পেচেঞ্জাৰে নাই। এডজাষ্ট কৰি দি আছোঁ দেই, চিন্তা নকৰিব। কণ্ডাক্টৰজনে কোমলকৈ ক'লে। এই কামটো তেজপুৰৰ পৰা গহপুৰলৈ যোৱা প্ৰায়বোৰ বাছেই নিতৌ কৰে। প্ৰতিবাদ কৰিও লাভ নহয়। গতিকে পিছৰ বাছলৈ ৰোৱাৰ বাহিৰে কোনো গত্যান্তৰ নাই। দেউকণ মামাৰ ঘৰ গোপালপুৰত। গহপুৰ পাৰ হৈ পায়গৈ। মামী কেইবছৰমান আগতে ঢুকাইছে। মামাৰ ছোৱালী দুজনী, এজনীৰ নাম পূৰ্ণিমা আৰু আনজনীৰ নাম জোনালী। পূৰ্ণিমা নামটোৰ দৰে বৰ সুন্দৰ। পূৰ্ণিমাৰ জোনটোৰ দৰে। আনজনী জোনালী। দেখাই শুনাই চকুত লগা নহয়, কিন্তু কাম বনেহে বৰ উস্তাদ। পূৰ্ণিমাই নিজৰ ৰূপ যৌৱনেৰে অঞ্চলটোৰ বহুতো ল'ৰাক পগলা কৰিছিল। আমিও সেই সময়ত সুঠাম ডেকা আছিলোঁ বাবে পূৰ্ণিমাৰে লেনচেলোৱা পিৰপিৰণি এটা উঠিছিল। কিন্তু সেই যৌৱনৰ পিৰপিৰণি মই বটলত সাফৰ মাৰি থোৱা দি থলোঁ। এলাপেচা চেহেৰাৰে তাই চাটকে পাবলৈ টান। তদুপৰি ছোৱালী পতাবলৈ ডেকা ল'ৰাৰ যিবোৰ দক্ষতা লাগে মোৰ এটাও নাছিল। নিবনুৱা মৰকুচীয়া বিশেষণটো তাই প্ৰায়বোৰ ল'ৰাৰ ক্ষেত্ৰতে দিছিল। মোৰ বিষয়ে তেনেকৈ নক'লেও সেইটো তেতিয়া মোৰ ওপৰতো খাটে। তাতে বংশৰ লেঠাই চুব বুলিও মনতে ডৰ এটা আছিল। সেই সময়তে এবাৰ নামনিৰ এটা পাহোৱাল ডেকা পৱন ডেকা আহি ওলাল দেউকণ মামাৰ ঘৰত। পূৰ্ণিমাৰ ৰূপ যৌৱনত পৱন ল'ৰাটো বলিয়া হ'ল। সি ছোৱালীৰ আশাতে লঠৰীয়া হৈ দেউকণ মামাৰ ঘৰত এলেং পৰিয়া দি 5 বছৰ থাকিল। দেউকণ মামাৰ কামে বনে খেতি খোলাত দেহা মাৰি পৱনে কাম কৰিবলৈ ধৰিলে। পূৰ্ণিমাই আকৌ লঠৰীয়াৰ চাটকে নসহে। তাতে ভৰ যৌৱনে উৰুঙা কৰা মন। কি চাওঁ, কি খাওঁ, কি পিন্ধোঁ, ক'লৈ যাওঁ। এই চঞ্চলতাৰ মাজতে হাৱাজান চিকিৎসালয়লৈ অহা ডেকা চিকিৎসক ডাক্তৰ অসীম শইকীয়াৰে পূৰ্ণিমাৰ 4 চকুৰ মিলন হ'ল। লাহে লাহে এই চিনাকি প্ৰেমৰ গভীৰতালৈ পৰিণত হ'ল। দেউকণ মামায়েও কথাটো গম পাই হিচাপ নিকাচ কৰি দেখিলে এনে মিলন স্বয়ং ভগৱন্তহে মিলাইছে। সমস্যাটো কেৱল লঠৰীয়া পৱনক লৈহে। সি অত বছৰ পূৰ্ণিমাৰ আশাতে বিনা বেতনে হাড়ক পানী কৰি ঘৰখন চলাই আছে। অৱশ্যে পৱনে চপনীয়া খটা নাই। চপনীয়াৰ নিয়ম হ'ল ছোৱালী দিম বুলিলে দিবই লাগিব, কিন্তু লঠৰীয়াক ছোৱালী নিদিবও পাৰে। পক্কা বন্দবস্ত হোৱা নাই নহয়। তাতে চৰকাৰী ডাক্তৰ জোঁৱাই হিচাপে পালে ঘৰৰ মানুহ বাঢ়ে, আৰু ছোৱালী সুপাত্ৰত দিবলৈ কোন পিতৃৰনো মন নাযায়। হেৰি, এটা কাম কৰক, জোনালীকে নহ'লে পৱনলৈ দিওঁ। তেতিয়া দুইজনী ছোৱালীৰে বিয়া হ'ব। তাতে পূৰ্ণিমাও বিয়াৰ পিছত দূৰলৈ যাবগৈ। জোনালী আৰু পৱন থাকিব, ভালেই হ'ব। মামীয়ে বুদ্ধিটো উলিয়ালে। মামী ফুলেশ্বৰীয়ে নাক মোহাৰিলে বুদ্ধি ওলায়। বুদ্ধিটো বেয়া নহয়, কিন্তু পৱনটোৱেতো অত বছৰ লঠৰীয়া খাটিলে। সি মান্তি হ'ব জানো? মামাই ক'লে। কিন্তু বুদ্ধিমতী মামীয়ে গোটেই খেলটো মিলালে। শুনিছোঁ পৱনে হেনো এইলৈ বহুদিন চকুলো টুকিলে। কিন্তু সময়ৰ লগে লগে ডাক্তৰৰ লগত পূৰ্ণিমাৰ আৰু পৱনৰ লগত জোনালীৰ বিয়া হ'ল। পৱন জোনালীৰ ল'ৰা ছোৱালী হ'ল। সিহঁত ডাঙৰ হ'ল।
ডাক্তৰণী পূৰ্ণিমাকো পঢ়াই শুনাই স্কুলৰ মাষ্টৰ চাকৰিত ভৰাই দিলেগে। সিহঁতৰো ল'ৰা দুটি হ'ল। এদিন মামী ঢুকাল, থাকিল মামা। পিছৰখন বাছত আহি গোপালপুৰত নামি মামাৰ ঘৰ পালোঁগে। দেউকণ মামাৰ নৰীয়া টানেই। পৱনে মোক পদূলিৰে পৰা আঠে বাথে আগবঢ়াই নিলে, নি একেবাৰে মামাৰ বিচনাৰ কাষতে চকী এখনত বহিবলৈ দিলে। মামা মামা বুলি মতাত দেউকণ মামাই চকুহাল মেলি চালে। মই বেগৰ পৰা উলিয়াই নিয়া ৰসগোল্লা এটুকুৰা মামাৰ মুখলৈ টোৱালোঁ। খাব নোৱাৰে, কেৱল পানী টোপাহে খায়, তাকো কুঁৱাৰীৰে বাগৰি যায়। পৱনে গামোচাৰে মচি থাকে। দিনে নিশাই পৱনে শহুৰ দেউতাকক প্ৰতিপালন কৰিছে, অকণো আঁতৰিবকে নোৱাৰে। ডাঙৰ ছোৱালী জোৱাই আহিছেনে নাই? মই সুধিলোঁ। সিহঁত চাকৰি বাকৰি থকা লোক, বৰ ব্যস্ত জীৱন। তাতে ল'ৰা ছোৱালীও ভাল ভাল স্কুলত পঢ়িছে। দিনতীয়াকে পূৰ্ণিমাক গাড়ীৰে আহি চাই গ'লহি। টকা কেইটামানো দিলে, এতিয়া আৰু নাহে, সঠিক খবৰটো পালেহে বোলে আহিব। এই লথৰীয়াই দেহামাৰী বুঢ়াক চাই আছে, জোনালীয়ে ক'লে। সুদাই নিকাই জোনালীয়ে ৰন্ধা ভাত কেইটামান খাই বাছত উঠিলোঁ। লথৰীয়া পৱনৰ কথাবোৰকে মনলৈ আহি থাকিল। দেউকণ মামাই এই মৃত্যু যন্ত্ৰণাত নিজৰ স্বাৰ্থপৰতাৰ ফল পাইছে নে পুণ্যকৰ্মৰ ফল পাইছে, তাকে ভাবিলোঁ। বতাহ ছাতি লগাত টোপনিয়ে হেঁচুকি ধৰিলে।